আৰু আজি আমি আকৌ এবাৰ 723 গৰাকী নিযুক্তিৰ বাবে ইয়াত সমবেত হৈছো ইয়াৰ ভিতৰত আমাৰ মহাবিদ্যালয়ৰ 16টা কম্পেশনেট এপইন্টমেন্ট আছে 16টা গ্ৰেড 3 আছে আৰু প্ৰাদেশিকৰণৰ শিতানত প্ৰায় বহুখিনি শিক্ষক আজিৰ এই অনুষ্ঠানৰ জৰিয়তে উপকৃত হ'ব আৰু আমি আগতে কৈ অহাৰ দৰে যে আজি 730 গৰাকী ডাইৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশ্যন আৰু ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন এই দুইটা শিতানতে তেখেতসকল নিযুক্তি পত্ৰ লাভ কৰিব বিশেষকৈ আজি 560 গৰাকী শিক্ষকক আমি শিক্ষক আৰু টিউটৰ এই দুইটাৰ অধীনত আজি আমি নিযুক্তি পত্ৰ বিতৰণ কৰিম 560 secondary educationত 130 faculty higher educationত 16 জন junior assistant compassionate appointmentত আৰু 17 জন এই ধৰণে আমি 730টা আমি নিযুক্তি দিবলৈ আজি গৈ আছো আমাৰ লক্ষ্য আছে যে 10 মেৰ আগতে আমি শিক্ষা বিভাগত প্ৰায় 22000ৰ ওপৰত আমি নিযুক্তি কৰিম এলপি স্কুলৰ পৰা কলেজলৈকে আৰু মই ভাবো যে বিভাগে সেই দিশত ইতিমধ্যে বহুখিনি আগবাঢ়িছে আৰু মই বিশ্বাস কৰো যে তেওঁলোকে নিৰ্দিষ্ট লক্ষ্যত সময়মতে উপনীত হ'ব পাৰিব